হেল্ল' মোৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। আশা কৰোঁ সকলোৱে ভালে কুশলে থাকক। আজি হৈছে পোহৰৰ উৎসৱ দীপাৱলী, আৰু এই চেগতে আপোনাক সকলোৰে হেপী দিৱালী জনালোঁ। আহকচোন আজি কেনেকৈ দেৱালী পালন কৰোঁ চাই থাকিব মোৰ ভিডিঅ'টি সম্পূৰ্ণকৈ। এয়া চাকি ৰেডি কৰি থৈ দিছোঁ। বজাৰৰ পৰা কিনি আনি পানীত তিয়াই থ'লোঁ, তাৰপিছত ৰ'দত দি পিনে শুকুৱাই এয়া ৰেডি কৰিছোঁ চাকি। তাৰ আগত আপোনাক এটা বস্তু দেখাওঁ। দেৱালী বুলি ব্যস্ততাৰ মাজতো আজি এটা ৰংগোলী আঁকিব চেষ্টা কৰিছোঁ। আহকচোন চাওঁ কেনেকুৱা দেখা হৈছে চাব। এই চুকতে আপোনালোকক দেৱালীৰ শুভকামনা জ্ঞাপন কৰিলোঁ। হেপী দিৱালী। তাৰপিছতে আমি চাকিখিনিত তেল দি ৰেডি কৰিলোঁ। দেৱালী বুলি অকণমান চাকি তাকি লগাই লৈ এতিয়া আহকচোন বাহিৰত যাওঁ, কেনেকুৱা পৰিৱেশ হৈছে চাওঁ। ইয়াতে এনেকৈ চাকি দিয়া গৈছিল, আৰু মায়ে ইয়াতে শৰাই এখন আগবঢ়াইছিল। অকণমান পিছতে শৰাইখন সকলোকে ভগাই দিলে। আৰু এনেকৈ আমি প্ৰসাদ চসাদ খাই আৰু এনেকৈ আৰু ফটো ভিডিঅ' কৰি আছোঁ। আৰু চাৰিওপিনে চাওক, ইমান ধুনীয়া লাইট লগোৱা গৈছে, ইমান ধুনীয়া দেখা হৈছে। Wow.